दिफेन बर' बिथाङा हेमन्त बिश्व शर्माजों रायलायदों आरो ओरै बुंदों नैबेखौ बिथाङा स्टेटमेन्ट होफैबाय। दा बिनि गेजेराव उखिल गगैआ मा खेवफ्रुनानै होफैखो नोंथांमोना आं फुल भिडिअखौ देखायगोन। गाज्रि लिरग्राफ्रा कमेन्ट होसिनखादोलै दे। ओमफ्राय गुबुन मोनसे खोथाया जाहैबाय मामाया दाख्लैनो बिश्वजित दैमारिनो गारना हरखाबाय सारनो जे स्पिकार नालाय स्पिकार महादया बिनि सायाव थिरांथा लागोन जों बेखौ आसा खालामो। बेखौ दाख्लै बर'फोरजों बिश्वजितआ गाज्रि मोनजाजोबनांसिगौ। आरो गुबुन फारसे दिफेननि बुंनाय बायदिब्ला मामाया बिदि बुंहरदों नोंसिनि सरखारानो ओंखायनो उफाय गैया जोंथ' माबाखागोन। नै हाग्रामानावबो गाज्रि मोनजाजोबथोंसैलाय हाग्रामाया माबायदि पलिटिक्स। आरो दिफेन बर' सारा जुदि मामाजों डाइरेक्ट बिदि रायलायलायखायोब्ला दा उखिल गगৈनिफ्राय जों खोनासंनायसो फैदो। ইয়াৰ আগতে প্লেইনলি ক'লে যে জনজাতিকৰণ কৰি দিয়ক কংগ্ৰেছ চৰকাৰৰ দিনত যিটো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে দিছিলে। এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা কি বুলি ক'লে এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা ক'লে যে নহয় এওঁলোকৰ কাৰণে OBCৰ পৰা চিট কাটা সংৰক্ষণ OBCৰ পৰা কাটি আনা আমুক কৰা তামুক কৰা আৰু তাৰপিছত কি কৰিলে ইয়াত থকা জনজাতিবিলাকক তেওঁলোকে লগাই কি কৰিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নালাগে বুলি এটা আন্দোলন আৰম্ভ কৰাই দিলে। এটা কোনে কৰালে? হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে। এটা কোনে কৰালে? অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে। সেই সময়ত যি সময়ত বিধেয়ক উত্থাপন হৈছিলে সেইদিনাটো কোনো জনজাতিৰ ৰাইজে কোনো জনজাতি সংগঠনেতো ক'তো প্ৰতিবাদ কৰা নাছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নালাগে। বিধানসভাত ৰাজ্যসভাত সেইদিনা ময়ো আছিলোঁ। আজিও ৰাজ্যসভাত এই বিলখন একেখন বিল মই যিখন বিল দেখুৱালোঁ এই বিলখন এতিয়াও ৰাজ্যসভাত পৰি আছে। এখন ডেড হোৱা নাই, এখন এতিয়াও উঠি যোৱা নাই। চিম্পল কাম ৰাজ্যসভাত এই বিলখন পাছ কৰি দিব লাগে। চিম্পল কাম ৰাজ্যসভাত এই বিলখন পাছ কৰি দিব লাগে। এতিয়া কি কৰিছে? এতিয়া কৈছে যে আপোনালোকে নিশ্চয় গম পাইছে কালি মই কিমান আপোনালোকে চাইছে নহয় 25 তাৰিখে তেওঁলোকে প্ৰতিবেদনখন দিম বুলি ক'লে প্ৰথম দিনা নিদিলে। কেলে? এই বিষয়টোক লৈ আলোচনা হ'ব, অখিল গগৈ ধৰিব, গুমৰ ফাঁক কৰি দিম মই। জানে যে বেলেগ কোনেও নধৰিলে অখিল গগৈটো পঢ়া শুনা কৰি আহি ধৰিব কি বস্তু কৰিবলৈ লৈছে। তাৰপাছত 27 তাৰিখে দিম বুলি ক'লে নিদিলে। কেলে? জানে যে তাত অখিল গগৈ বহি আছে। তাৰপাছত 27 তাৰিখে নিদিলে। কালি 28 তাৰিখ কালি আমাৰ পিনৰ পৰা আমি এই বিষয়টো আনিলোঁ বিধানসভাত। দিগন্ত আমাৰ কি কয় দিগন্ত বৰ্মন আনিলোঁ আৰু মই তাত ছাপোৰ্ট দিলোঁ যে মই তাত ডিছকাশ্যন কৰিম। দিগন্ত বৰ্মনে প্ৰস্তাৱটো উত্থাপন কৰিব। বিধানসভাৰ অধ্যক্ষক মই কাগজ দিলোঁ যে 6 জনজাতিকৰণৰ বিধেয়কখনৰ কি কয় প্ৰস্তাৱটোৰ ওপৰত জনজাতিকৰণ হ'বনে নহ'ব এইটোৰ ওপৰত আমাৰ আলোচনা হ'ব লাগে। মানে লিষ্ট অফ বিজনেছত আহি গ'ল। আপোনালোকে দেখিছে কালি লিষ্ট অফ বিজনেছখন আপোনালোকে চাই ল'ব পাৰে। মোৰ লগতো আছে, আপোনালোকৰ লগতো আছে, চাই লওক। কালি আহি গ'ল। আহি যোৱাৰ পাছত কি কৰিলে? যিহেতু মই ডিছকাশ্যনত বহিম লগে লগে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই কথা পাতি কি কৰিলে এবাৰ অধ্যক্ষক কৈ সেই বিষয়কেইটা অহাবাৰ হেৰিয়াতহে উঠিব বুলি এনে তাত উঠাবলৈ দিলে। কালি দেখিছে আপোনালোকে আমাৰ দিগন্ত হেৰিয়ে উঠালে কি কয় আপোনাৰ দিগন্ত বৰ্মনে উঠালে, কিন্তু উঠালে যদিও কালি ডিছকাশ্যন কৰিবলৈ নিদিলে। আৰে যদি তোমালোকে খুব ভাল প্ৰস্তাৱ লৈছা কিয় তোমালোকে ইমান ভয় খাই আছা? 25 তাৰিখে প্ৰস্তাৱটো কিয় জমা নিদিলা? 27 তাৰিখে প্ৰস্তাৱটো কিয় জমা নিদিলা? 28 তাৰিখে ডিছকাশ্যনটো কিয় কৰিবলৈ নিদিলা? আৰু আজি মই আপোনালোকক সকলোকে কৈছিলোঁ নে নাই? আগৰবাৰ মই বাইক দিওঁতে কৈ গৈছিলোঁ নাই যে চাব 29 তাৰিখৰ দিনা লাষ্ট আইটেম হ'ব এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱটো। আজি সঁচাকৈ চাওক লাষ্ট আইটেমটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱটো উত্থাপন কৰিব আৰু বিধানসভা ভাঙি দিব। তাত ডিছকাশ্যন যাতে কৰিব নোৱাৰে, যাতে আচল কথাবিলাক আমি গুমৰ ফাঁক কৰি দিব নোৱাৰোঁ। এই সমগ্ৰ অসমীয়া জাতিৰ উন্নতিৰ কাৰণে মই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজি এনেকৈ আহোমৰ ড্ৰেছ পিন্ধি
সেই জাতিৰ এজন সুযোগ্য সন্তান হিচাপে আৰু এই অসমীয়া জাতিৰ এজন গৰ্বিত সন্তান হিচাপে মই 6 জনগোষ্ঠীৰ জনজাতিকৰণ, চাওদাংসকলৰ জনজাতিকৰণ, কলিতাসকলৰ জনজাতিকৰণ, নাথযোগীসকলৰ জনজাতিকৰণ আৰু লগতে মদাহী জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে দাবী উত্থাপন কৰিলোঁ।